কমিটিৰ আমাৰে লিডাৰবিলাকে কৰ্মীবিলাকৰ লগত আলোচনা কৰি আজিৰ দিনটোত তেখেতসকলে এটা প্ৰাইমাৰীৰ আমাৰ ৱাৰ্কাৰবিলাকক ৰাইজক লৈ সমদল উলিয়াবৰ কাৰণে এটা সিদ্ধান্ত ল'লে। আমাৰ এটা টাৰ্গেট আছিলে 1000 জনৰ 1000 জনৰ এটা টাৰ্গেট কৰি আজিৰ সমদলটো আমি উলিয়াইছিলোঁ। কিন্তু আজি দেখা গ'ল ইয়াত মানে 5-6 হাজাৰৰ অধিক মানুহবিলাকে গোট খাইছে। গতিকে আশা কৰাতকৈ বেছি মানুহবিলাকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজিৰ সমদলত যোগদান কৰিছে। সেইটোৱেই প্ৰমাণ যে BPF দলৰ প্ৰতি বাউৰাগুৰি অঞ্চলৰ ৰাইজে যথেষ্ট আস্থা বিশ্বাস তেওঁলোকৰ মনত লৈছে আৰু আগন্তুক ইলেকশ্যনত BPF দলৰ প্ৰাৰ্থীজনকে জিকাবৰ কাৰণে BPF দলৰ সেই কাম কৰিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে। আমি আশা ৰাখিব পাৰিছোঁ আগন্তুক BTC ইলেকশ্যনত কচুগাঁও সমষ্টিৰ পৰা ৰাইজৰ এই সঁহাৰি, ৰাইজৰ এই সমৰ্থন আৰু ৰাইজৰ এই শক্তিটো লৈয়ে আমি সহজে এই সমষ্টিৰ পৰা জিকাই যাব পাৰিম। আৰু আমাৰ এটাকৈ কচুগাঁৱৰ নিচিনা চৰাইবিল, গোমা, শ্ৰীৰামপুৰ, আমাৰ দতমা, ফকীৰাগ্ৰামৰ পৰাও গোটেই কোকৰাঝাৰৰ 12টা সমষ্টিত আমি জিকি লৈ গৈ আমাৰ প্ৰাৰ্থীসকলক জিকাই লৈ গৈ আমাৰ BPFৰ নেতৃত্বত হাগ্ৰামা মহিলা ডাঙৰীয়াদেৱৰ নেতৃত্বত BTCত নতুনকৈ এটা শক্তিশালী চৰকাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি আমি গঠন কৰিব পাৰিম। ইয়াৰে এটা দৃশ্য আমি প্ৰত্যেকটো সমষ্টিত দেখা পাইছোঁ। আজি এইটো সমষ্টি ভিত্তিক ৰেলী নহয়, বাউৰাগুৰি প্ৰাইমাৰী এটা কমিটিৰহে ৰেলী হয়। আৰু এই এটা প্ৰাইমাৰী কমিটিৰ ৰেলীত যদি ইমান হাজাৰ হাজাৰ মানুহবিলাকে যদি স্বতঃস্ফূৰ্তভাৱে যিসকলক আমি মাতাই নাছিলোঁ এই সকলেও যদি অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে, সেইটো কি বুজায়? ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে ঘৰে ঘৰে BPF, গাঁৱে গাঁৱে BPF, অঞ্চলে অঞ্চলে BPF আৰু প্ৰত্যেকজনৰ লগতে BPF এতিয়া হৈ গৈছে। আমাৰ যিটো শ্লোগান ৰাইজৰ মাজত ইতিমধ্যে কামত আহিছে আৰু ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি আমাৰ এজেণ্ডা প্ৰতিশ্ৰুতি আমি তৈয়াৰ কৰিছোঁ সেইটো মানুহবিলাকে স্পষ্টভাৱে আঁকোৱালি লৈছে। ইয়াৰ কাৰণে আজি আমাৰ শক্তি আমাৰ বাউৰাগুৰি প্ৰাইমাৰীৰ যিটো উলিওৱা সমদল সেই সমদলত আমি দেখিবলৈ পাইছোঁ। আমাৰ BPF দলৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত নতুন এটা শক্তিশালী চৰকাৰ গঠন কৰিব লাগে। ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ লগতে বৃহত্তৰ আমাৰ 40টা সমষ্টি থকা BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো প্ৰান্তৰ ৰাইজলৈ মই আহ্বান কৰিছোঁ। বৰ্তমান যিটো আমাৰ UPPL বা BJPৰ সন্মিলিত চৰকাৰ BTCত আছে, তেওঁলোকে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই, ব্যৰ্থ এটা চৰকাৰ হৈ গ'ল। গতিকে তেওঁলোকে কাম কৰিব নোৱাৰা পংগু চৰকাৰ আমাৰ BTC ৰাইজৰ কাৰণে আমাক নেলাগে। হাগ্ৰামাৰ আমলত যেনেকুৱা ধৰণৰ মানে কণ্টিনিউৱাছ এটা ডেভেলপমেণ্টৰ প্ৰচেছ চলিছিলে, সেই ডেভেলপমেণ্টৰ প্ৰচেছ, ৰাইজৰ অধিকাৰ, ৰাইজৰ সুযোগ সুবিধা, চাকৰি বাকৰি, মহিলাবিলাকৰ স্বাৱলম্বীৰ কাৰণে যিবিলাক আঁচনি আমাৰ হাগ্ৰামা চাহাবৰ আমলত আমি মানে ৰূপায়ণ কৰিব পাৰিছিলোঁ, সেইবিলাক আমি আকৌ ঘূৰাই আনিবৰ কাৰণে এই সুযোগ সুবিধা অধিকাৰটো পোৱাৰ এটা মানে ব্যৱস্থা কৰাৰ স্বাৰ্থতে হাগ্ৰামা মহিলাৰ চৰকাৰ BTCত আনিব লাগিব। ইয়াৰ কাৰণে সকলো দল সংগঠন ত্যাগ কৰি প্ৰতিজন ৰাইজে BPF দলত যোগদান কৰি কাম কৰিব লাগে। ইয়াৰ কাৰণে মই আহ্বান দিছোঁ। না, এইটো প্ৰস্তুতি মানে ঘটনাটো চাওক, ইতিমধ্যে চলমাৰী গাঁৱৰ কচুগাঁও সমষ্টিৰ অধীনত থকা চলমাৰী গাঁও, সেই চলমাৰী গাঁওখনৰ তেওঁলোকৰ ব্লক কমিটিৰ একালৰ আমাৰ সভানেত্ৰী আছিলে। তেওঁ শক্তিশালী এজনী আমাৰ UPPL দলৰ মহিলা লিডাৰ আছিলে। তেওঁ এতিয়া আমাৰ গোসাইগাঁও জিলা মহিলা মানে UPPL দলৰো নেত্ৰী হয়। তেখেতৰ মানে ল'ৰা এজনে খুব ভালকৈ পাছ কৰিলে, ৰিটেনত পাছ কৰিলে, মানে আমাৰ ফিজিকেল টেষ্টত পাছ কৰিলে, অৰেলত এক্সেলেণ্ট পাছ কৰিলে। তথাপিও আজি তেখেতৰ ল'ৰাৰ পৰা বোলে 8 লাখ টকা নগদ খুজিছে CSBৰ মেম্বাৰজনে। মেম্বাৰজন কোন হয় আমি জানো, আৰু মেম্বাৰজনৰ নামটো আমি ল'ব বিচৰা নাই। ব্যক্তিগত তেখেতৰ নাম লৈ পেলাই ইয়াত মই তেখেতক অপমান কৰিব খোজা নাই। কিন্তু ছ'চিয়েল মিডিয়াত তেওঁলোকৰ দলৰে এজনী নেত্ৰীয়ে স্পষ্টভাৱে যিটো কৈছে 8 লাখ টকা দিব নোৱাৰাৰ কাৰণে, এই খোজা পইচাটো মই বাহিৰ কৰি দিব নোৱাৰাৰ কাৰণে মোৰ ল'ৰা যোগ্য হোৱা স্বত্তেও আজি চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। UPPL দলে মানে টকা নলয়, দুৰ্নীতি নকৰে বুলি যিহেতু কৈছিলে, আজি চাকৰিৰ বেলেকাৰ কিয় টকা লৈ আছে বুলি এই মহিলাজনীয়ে, নেত্ৰীজনীয়ে স্পষ্টভাৱে কৈছে। গতিকে আমাৰ পৰা নতুনকৈ ক'ব লগা এতিয়া নাই। ৰাইজে চব গম পাইছে, ৰাইজে চব দেখাই পাইছে, স্পষ্টভাৱে শুনিছে সঁচাকৈ চাকৰিৰ নামত এটা বেপাৰ কৰিছে আৰু সেইটো কৰাটো ঠিক হোৱা নাই। আৰু ইয়াৰ ওপৰত প্ৰমোদ বড়ো ডাঙৰীয়াই তদন্ত কৰি চাব লাগে। আৰু CSBৰ কোনজন মেম্বাৰে, কোনজন চেয়াৰমেনে এই ধৰণৰ গৰীব দুখীয়াসকল ফেমিলিৰ পৰা পইচা লৈ চাকৰি দি আছে, এই সকলক এৰেষ্ট কৰি পেলাই জেললৈ পঠিয়াই দি তেওঁলোকৰ চৰকাৰখনে বিনা পইচাত যে চাকৰি দিয়ে, তেওঁলোকৰ চৰকাৰখনে যে দুৰ্নীতি কৰাজনক সহ্য নকৰে,
জিৰ' টলাৰেঞ্চ বুলি কৈছিলে সেইটো প্ৰমাণ হিচাপে তেওঁলোকে দেখুৱাবলৈ হ'লে আজি পইচা খোজা মেম্বাৰবিলাকক এৰেষ্ট কৰি তেওঁলোকে জেললৈ পঠিয়াই দিব লাগে ইয়াৰ কাৰণে মই দাবী জনাইছোঁ